Hello everyone, welcome back to my channel. আজি ৰেচিপিটো চাই ভাল পালে লাইক, শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব। থ্যাংক ইউ। এতিয়া পোলাও বনাবলৈ মই গাজৰ, ক্যাপসিকাম, খিচমিচ আৰু কাজু কেইটামান লৈ লৈছোঁ। পাচলিখিনি আপোনালোকে যেনেকুৱা শেপত ভাল পায় তেনেকৈ কাটি ল'ব। এতিয়া কাজু আৰু খিচমিচখিনি ফুলালৈকে অলপ সময় ভাজি লৈ থাকিব। যেতিয়ালৈকে অকণমান ফুলা নেদেখে সিমানখিনি সময়লৈকে ভাজিলেই হ'ল। এতিয়া ৰিফাইন তেলত পাচলিখিনি অলপ সিজালৈকে ভাজি থাকিব। ইয়াত অকণমান নিমখ দি দিব। পাচলিখিনি আধা কেঁচাকৈ ভজাৰ পিছত এখন প্লেটত মই কাঢ়ি লৈছোঁ। এতিয়া কুকাৰটোত 7 চামুচমান ঘিউ দি তাত লং আৰু তেজপাত দি দিছোঁ। অলপ সময় আগতে তিয়াই ৰখা চাউলখিনি টুকি ভালদৰে দি দিম। চাউলৰ পানীখিনি শুকাই যোৱালৈকে অলপ সময় ভাজি থাকিম। এতিয়া মই আগতে ভাজি ৰখা কাজু খিচমিচখিনি আৰু পাচলিখিনি লগতে দি দিম। গেছটো অলপ কমাই লৈ চাউল আৰু পাচলিখিনি ভাজি থাকিম। এতিয়া ইয়াত জোখমতে পানী দি ভালদৰে লৰাই ল'ম। আৰু এটা হুইচেল মৰাৰ পিছত পোলাওখিনি ৰেডি হৈ যাব। এয়া আমাৰ গৰম গৰম পোলাও ৰেডি। স্মেলটো বহুত ভাল ওলাইছে। আজি কাৰো পনীৰ খোৱাৰ মুড নাই, সেইকাৰণে মই আজি আলু আৰু বিলাহী গ্ৰেভি বনাম। এতিয়া গৰম তেলত মই দি লৈছোঁ পাঁচফোৰণ, ধনিয়া গুড়ি আৰু জিৰা গুড়ি অলপ দি দিছোঁ। এতিয়া পিঁয়াজ আৰু বিলাহী পেষ্টখিনি দি দিম। পানীখিনি ভালদৰে শুকোৱালৈকে ভাজি থাকিম। এতিয়া মই ইয়াত ধনিয়া গুড়ি আৰু জিৰা গুড়ি অলপ দি অলপ সময় ভালদৰে ভাজি থাকিম। বইল কৰি ৰখা আলু 3টা মই ইয়াত হাতেৰে এনেকৈ ভাঙি ভাঙি দি দিছোঁ। এতিয়া মই ইয়াত হালধি আৰু নিমখ জোখমতে দি অলপ সময় ভালদৰে ভাজি থাকিম।
পিঁয়াজৰ পেষ্ট থকা থালখনত যিখিনি লাগি আছিলে মই পানী অলপ দি দিছোঁ। ভালদৰে গোটেইখিনি ভাজি লোৱাৰ পিছত এতিয়া মই পানী অলপ দি দিছোঁ আৰু পানী বেছিকৈ নিদিব। জ্বলা খাই ভাল পোৱাসকলে জলকীয়া ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই জ্বলা বেছিকৈ নাখাওঁ কাৰণে শেষত এটা জলকীয়া ব্যৱহাৰ কৰিছোঁ। মই পানীখিনি একেবাৰে শুকুৱাই দিয়া নাই, কাৰণ আমাৰ ঘৰৰ মানুহৰ সংখ্যা বেছি। আপোনালোকে যদি বিচাৰে আৰু শুকুৱাব পাৰে, মই ইমানখিনিয়ে ৰাখিছোঁ। পোলাওখিনি খাই সঁচাকৈয়ে ভাল লাগিলে আজি, আৰু গ্ৰেভিখিনিও খাই ভাল লাগিলে। আপোনালোকে ট্ৰাই কৰি চাব, আৰু মোৰ ভিডিঅ'টো যদি ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।